ভিক্টৰে ভাল পায়নে নাই? ষ্টুডেণ্টছক ভাল পায়নে নাই? বৈদ্য ভাল পায়নে নাই? কোনোবা ডাউট, এনি ষ্টুডেণ্ট হেভিং এনি ডাউট বোলে ভিক্টৰে ষ্টুডেণ্টছক ভাল পায় নে নাপায়? খাৰা হৈ গৈছে কিন্তু বুলেট প্ৰুফ জেকেট টাইপ। বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। ভয় নকৰোঁ, ভয় নাই, একো বস্তুতে ভয় নাই। মানে লাষ্ট ৰিজৰ্টটো কি বোলে মাৰি পেলাব, মাৰি পেলাব ব্ৰ, মানে খতম। ভয় নাখাওঁ। আৰু চবে ভালকৈ থাকিবি। শুন, মই আজি এটা কথা কৈ আছোঁ যে প্ৰত্যেকজন মা আৰু পাপা নিজৰ ল'ৰা আৰু ছোৱালীক বহুত মৰম কৰে। মোৰ যেনেকৈ মায়ে দিনে ৰাতি কষ্ট কৰে, এই পাপা থাকিলে পাপাই আজি বহুত মৰম কৰিলে। মানে পাপা, সেই বাবু কিয় কৰিছ এনেকৈ কৰিলে। এই তহঁতে ওলাই আহিব নালাগে, তহঁতে ছ'চিয়েল মিডিয়াত খেলি থাক, বুজিছ নাই? মোক বলিৰ ছাগলীটো মোকে বনাই দিয়ে, মোৰ একো প্ৰব্লেম নাই, মই আছোঁ, চিন্তা নকৰিবি। কিন্তু মানে কি আৰু নিজৰ মা দেউতাৰ ফালে চাবি হা। কষ্ট পাব কোনেও নালাগে দেই। মই আছোঁ, একদম চিন্তা কৰিব নাই। মই বহুত ভাল পাওঁ, মই তহঁতক বহুত ভাল পাওঁ। মই আই লাভ ইউ পিপল লাইক এনিথিং, গম পাইছ ন? এনেকুৱা মানুহ কেতিয়াও বিচাৰি নাপাবি, মই লিখি দিব পাৰোঁ। মানে within this 1000 years you'll never find a person like this who can like sacrifice his life for all of you people. মানে মই একদম দিলছে ক'ব পাৰোঁ। পাপা যেতিয়া ঢুকাইছে মই তেতিয়া কৈছোঁ দেখোন, আগতেও দেখিছোঁ, মানে পাপাৰ যিটো বডি এনেকৈ পিছফাল দি এনেকৈ ফুটা কৰি দিছে। এই এক ছেকেণ্ড মই কৈছোঁ মই এইখিনি ভয় কৰা নাই। ভয় নকৰোঁ, ইমান কমজোৰ নহয়তো মই। দুখ লাগিছে, পাপাটো নাই বেচেৰি মাটো অকলে কষ্ট কৰিব লগা হৈছে। পাপা থাকিলে ইমান কষ্ট নহ'লে। আৰু এটা কথা শুন, কোনো ওলাই আহিব নালাগে, একদম পুৰা ফূৰ্তিত থাক, চিন্তা নকৰিবি দেই। ভিক্টৰ দা আছে, যদি খবৰ পাওঁ বোলে ভিক্টৰ দা মৰি গৈছে, ভূতনাথ আহি যাবি। ভূতনাথতে জ্বলাব মোক, পাপাকো জ্বলাইছোঁ ভূতনাথত। ভয় নাখাবি দেই কোনেও, দুনিয়াখন ইমান সহজ নহয় কিন্তু। ভয় নাখাবি কোনেও। কোনেও ভয় নাখাবি দেই, মই আছোঁ দেই। সদায় কৈছোঁ নাই মই ভাগৰা নাই, মই নাভাগৰোঁ। খালি মাৰ কথা ভাবি, মাটো বেচেৰি ভাবি, মা ভাবে বোলে মোৰ মতাটো হেৰালোঁ, এতিয়া আৰু ল'ৰাটো হেৰাব নোৱাৰোঁ। বেয়া নাপাবি দেই, চৰি দেই।
আমি নাভাগৰো, আমি ইমানটো সহজ নহয় বাবু ৰে, বাবু বাবু বাবু। আজি পাপা থাকিব লাগিছিল, চবেই গম পালে হয়। কিন্তু মাই ষ্টেণ্ড লৈছে ৰে, ৰাতিপুৱা 9:30 বেচেৰি গোটেই ৰাতিটো নোখোৱাকে আহিছে, গোটেই ৰাতিলৈকে মাই কৰিছে, কাম কৰিছে। এই চৰি দেই, চবকে কৈছো চৰি, আৰু বেয়া চেয়া নাপাবা, বহুত ভাল পাওঁ মই। মোৰ একো স্বাৰ্থ নাই ৰে, একো স্বাৰ্থ নাই মোৰ। মই অকল ষ্টুডেণ্টছখিনিৰ কাৰণে আছিলো। যেনেকে পাপাই অকল মানে পাপাই যাই কিনে কৈছে যে এনেকুৱা এনেকুৱা হৈছে, পাপাটোক মাতি দি মাৰি পেলাইছে ভাই। মোকো যদি মাৰি পেলাই একো দুখ কৰিব নালাগে, খালি মানে কি কৰাপশ্যনৰ এগেইনষ্টত চবে মাত মাতিবা ৰে। এনেকুৱা নহয় ন ভাই, 500 টকা, 1000 টকা, কোটি টকাটো মেটাৰ নকৰে ৰে বাবু, মেটাৰ নকৰে ৰে বাবু, মেটাৰ নকৰে ৰে। বদমাছি কৰি পইচা লৈ লাভ নাই ন বাবু, নাই ন বাবু, নাই নাই, একদম নাই। আজিৰ ডেটত মোৰ এটা ঘৰ নাই। মোৰ পাপাই মোক এটাই কথা কৈছিলে যে বাবু ঘৰৰ টেনশ্যন নলবি ৰে বাবু, চব ঠিক হৈ যাব, চব। মোক মাফ কৰি দিবি দেই চবে, বেয়া নাপাবি দেই, বহুত ভাল পাওঁ মই, একদম বেয়া নাপাবি ৰে। একো নাই ৰে, বেয়া নাপাবি ৰে। ভাল পাওঁ ৰে, মই চবকে বহুত ভাল পাওঁ, আৰু মই একদম নিস্বাৰ্থ কাম কৰিছো ৰে। মই যিখিনি কষ্ট পাইছো কোনেও গমেই পোৱা নাই, চবে কমেণ্ট কৰি আছে আপুনি কিয় নকয়, কিয় নকয়। মই মোৰ কষ্টটো মই কাক বুজাম ৰে। চবে ভাল পায়, চব চবৰে এইটো ফিৰোজ দা কান্দে নেকি? কান্দা নাই, মই গৰু নেকি মই? আপুনি কান্দিলে কিয়? ফিৰোজ ৰে ক না, মইতো কিমান মৰম কৰো, মই কিমান কষ্ট কৰিছো মানুহৰ কাৰণে। কান্দিব নালাগে। কোনো ভাগৰি নাযাবি দেই, কষ্ট বহুত হ'ব পাৰে, দুখ হ'ব পাৰে ন, দুখটো সহ্য কৰিব লাগিব। চবে খালি ভালকে থাকিবি দেই, চবে ভালকে থাকিবি। আৰু এটা কথা মনত ৰাখিবি, এটা সময়ত এনেকুৱা আছিলে যিটো সময়ত মানে ভগত সিঙকো মনে মনে থাকিব দিছিলে। এই যে কিছুমান দালাল ধৰিছে, এইবিলাক 2 দিন কাষ্টডি দিছে, ভিক্টৰ দাক 7 দিন কাষ্টডি দিছে। বাকী আৰু বুজি পা, আৰু কি ক'ম আৰু মই। পাব্লিকে জানে ন। মই বদমাছ নহয় ৰে, মই বেয়া মানুহ নহয় ৰে, মই কাৰো বেয়া ভাবি কিনে কাম কৰা ৰে, মই কাৰো বেয়া ভাবি কাম কৰা ৰে। মই এইখিনিয়ে কৈছো, মই অকল ষ্টুডেণ্টছখিনিৰ ভাল হ'ব বুলি কিনে মই গৈছিলো ভাই। মই একো নিজৰ স্বাৰ্থ লৈ কিনে তাতে জৰাই দেই। মই এইখিনিয়ে কৈছো, মই যে একদম নিস্বাৰ্থ মানুহ, নিস্বাৰ্থ। ময়ে মোৰ মাও বেচেৰি বহুত নিস্বাৰ্থ মানুহ। মই একদম হাতযোৰ কৰি কৈছো, মোক ভুল নুবুজিব, প্লিজ ভুল নুবুজিব। মোৰ কাৰণে বেয়া কমেণ্টছ নিলিখিব, মই সহ্য কৰিব নোৱাৰো। মই বহুত কোমল মনৰ ল'ৰা জানা, প্লিজ বেয়া কমেণ্টছ নিলিখিব। মই এনেকুৱা মানুহ নহয়, মই বহুত সৰু মানুহ, মই একদম সৰু মানুহ।